হেল্ল' ফ্ৰেণ্ডছ, ইনফো আছামৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে আপোনালোকৰ হাতত থকা পেন কাৰ্ডখন আসল নে নকল, নে এক্টিভ হৈ আছে নে ডিএক্টিভ হৈ আছে, এইটো কেনেকৈ চেক কৰিব। তো ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰি আছোঁ, আপোনালোক যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ শেহতীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন পায় সকলোতকৈ আগত। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো আহক বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰ অ'পেন কৰাৰ পাছত চাৰ্চ বাৰত টাইপ কৰিব PAN আৰু চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত এয়া চাওক 2 নম্বৰৰ যিটো অপশ্যন দেখা পাইছে পেন কাৰ্ড চাৰ্চ স্ক্ৰীন এণ্ড ষ্টেটাছ, এই এপছটো ইনষ্টল কৰিব। এয়া চাওক মোৰ এইটো আগৰ পৰা ইনষ্টল কৰা আছে, সেইকাৰণে এইটো ইয়াত অ'পেন দেখুৱাই আছে। মই জাষ্ট ইয়াত অ'পেন কৰিম আৰু আপোনালোকে প্ৰথমতে ইনষ্টল কৰি ল'ব আৰু পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পাছত এয়া চাওক এটা পেজ অ'পেন হৈছে। এতিয়া আপুনি যিহেতু আপোনাৰ পেন কাৰ্ডখন চাব আসল নে নকল, ইয়াত দুটা অপশ্যন আছে। চাওক স্কেন QR কোড টু ভেলিডেট পেন আৰু ন' ইয়'ৰ পেন। এই প্ৰথম যিটো অপশ্যন স্কেন QR কোড টু ভেলিডেট পেন, ইয়াত ক্লিক কৰি আপোনাৰ পেন কাৰ্ডখন ওচৰত ধৰি ৰাখিব আৰু ইয়াৰ থকা QR কোডটো স্কেন হোৱাৰ পিছত আপোনাৰ পেন কাৰ্ডখনৰ স্থিতি দেখুৱাব। আৰু 2 নম্বৰ যিটো আছে চাওক ন' ইয়'ৰ পেন, ইয়াত ক্লিক কৰাৰ লগে লগে চাওক নতুন এটা পেজ লৈ আহিব। লোডিং হৈ আছে। চাওক ওপৰত যিটো আছে চাৰনেম, আপোনাৰ লাষ্ট নেমটো, আৰু 2 নম্বৰ আছে চাওক মিডিল নেম, আৰু 3 নম্বৰত আছে ফাৰ্ষ্ট নেম। ইয়াৰ পিছত হ'ব চিলেক্ট ষ্টেটাছ। ষ্টেটাছটো চাওক ইণ্ডিভিজুৱেল, আপুনি যি ইণ্ডিভিজুৱেল দিছিলে ইণ্ডিভিজুৱেল লগাব। আৰু ইয়াৰ পিছত চাওক জেণ্ডাৰ, আপোনাৰ জেণ্ডাৰটো মেইল নে ফিমেল যিটো লগাব। ইয়াৰ পিছত ডেট অফ বাৰ্থ DDMMYY ফৰ্মেটত লগাব। মই উদাহৰণস্বৰূপে দেখুৱাই আছোঁ 01011999 আৰু মোবাইল নাম্বাৰ, আপোনাৰ যিকোনো এটা মোবাইল নাম্বাৰ দিলেই হ'ল। ইয়াত OTP এটা আহিব এইটো নাম্বাৰত, আৰু মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে এটা OTP যাব। এই OTPটো নেক্সট পেজত ছাবমিটত ক্লিক কৰাৰ লগে লগে নেক্সট পেজত OTPৰ এটা জেগা পাব, সেইটোত বহাই দিব আৰু ভেলিডেটত ক্লিক কৰাৰ পিছত আপোনাৰ ডিটেইলছটো দেখুৱাই দিব এক্টিভ হৈ আছে নে ডিএক্টিভ হৈ আছে। আৰু এটা ফ্ৰেণ্ডছ ইয়াত অপশ্যন আছে, চাওক ট্ৰেক পেন এপ্লিকেশ্যন ষ্টেটাছ। ইয়াত আপোনাৰ যদি নতুনকৈ এপ্লাই কৰিছে পেন কাৰ্ডৰ কাৰণে আৰু ৰিচিপ্টখন হাতত আছে, তেনেহ'লে ইয়াত ক্লিক কৰি আপোনাৰ ৰিচিপ্টৰ স্থিতি বা পেন কাৰ্ডৰ স্থিতি চাব পাৰিব। ইয়াত চাওক দুটা অপশ্যন আছে, ট্ৰেক NSDL এপ্লিকেশ্যন, ট্ৰেক UTI। আপুনি যিটোত কৰিছে UTIত কৰিছে নে NSDLত কৰিছে। যদি NSDLত কৰে তেনেহ'লে NSDLত ক্লিক কৰিব আৰু ইয়াত একনলেজমেণ্ট নাম্বাৰটো ভৰাই দিব। দিয়াৰ পিছত ট্ৰেকত ক্লিক কৰিলে আপোনাৰ ডিটেইলছটো ওলাই যাব। আৰু যদি UTIত কৰিছে তেনেহ'লে UTIত ক্লিক কৰিব আৰু ইয়াত আপোনাৰ নাম্বাৰটো কুপন নাম্বাৰটো ভৰাই দিব আৰু ট্ৰেকত ক্লিক কৰিব। চ' আশা কৰিছোঁ ভিডিঅ'টো অলপ হ'লেও আপোনাৰ হেল্পফুল হ'ব, আৰু যদি হেল্পফুল হয় আমাৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।